এতিয়া আমি দাদাৰ পৰা ছাগলীৰ পালন কৰিব যাওঁতে কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হয়, মানে কি কি বেমাৰ আজাৰে দেখা দিয়ে সাধাৰণতে ছাগলী পালন কৰোঁতে, সেই কথাখিনি আমি অলপমান জানিব চেষ্টা কৰিম। আমি যদি আপোনাক তেতিয়া সোধোঁ, মানে ছাগলীৰ সাধাৰণতে কি কি বেমাৰ হোৱা দেখা যায়? আমাৰ ইয়াতে মোটামুটি আমাৰ বেমাৰৰ ভিতৰত জ্বৰ মাজে মাজে হৈ থাকে। আমাৰ ফাৰ্মৰ কথা কৈছোঁ, মানে জ্বৰ, কাহ এনেকুৱা চৰ্দিৰ বেমাৰটো হৈ থাকে। আৰু কেতিয়াবা পেট ফুলা হয়। এইবিলাকৰ আমাৰ যিখিনি প্ৰাথমিক চিকিৎসা আছে আমি নিজে কৰোঁ, আৰু এইখিনিৰ দ্বাৰা উপশম হয় বেমাৰবিলাক। এইখিনিতো আৰু সাধাৰণ জ্বৰ চৰ্দি এইখিনি চবৰে থাকে বাৰু। তাতকে কিবা বিশেষ কিবা এনেকুৱা বেমাৰ আছে নেকি যিটো বেমাৰত ধৰক বৰ্তমান সময়ত আমাৰ তেনেকুৱা বেমাৰ আমাৰ দেখা দিয়া নাই ফাৰ্মত, কিন্তু আগতেই দেখা দিছিল। আমাৰ আজিৰ পৰা 3 বছৰমান আগতেই দেখা দিছিল, যিটো লিভাৰ ফ্লুক বুলি কয়। এইখিনি ফুলি উঠে, পাতল পায়খানা কৰে, এনেকুৱা বেমাৰবিলাক হৈছিল। এতিয়া তেনেকুৱা আমি প্ৰব্লেম পোৱা নাই বৰ্তমান সময়ত। সৰু সুৰা কিবা কিবি হৈ থাকে, কিন্তু প্ৰায় ডেইলি এটাৰে কিবা কিবি হৈ থকা বুলি ক'লেও ভুল নহয় আৰু সৰু সুৰা। মানে সেইখিনিৰ পৰা উপশম পাবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা লয়? তো আমাৰ মেডিচিন থাকে, মেডিচিনখিনি আমি ব্যৱহাৰ কৰোঁ, আৰু কিছুমান ঘৰুৱা উপায়ো আমি মানে নিৰাময় কৰোঁ এইবিলাক। এনে কি 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 মেডিচিন মানে ফাৰ্ম এখনত ৰখাটো জৰুৰী বুলি আপুনি ভাবে? মানে ফাৰ্ম এখন কৰিব যাওঁতে এনেকুৱা কি কি মেডিচিন আপুনি ফাৰ্মখনত ৰাখিবই লাগিব, তাৰমানে এনেকুৱা কিবা মেডিচিন আছে নেকি? কিছুমান আছে আমাৰ পেট ফুলাৰ যিটো দৰৱ, আফানিল হওক, ব্লড হওক, এনেকুৱা, বা আমাৰ ডাইজেষ্টিভ কিছুমান টেবলেট থাকে, সেইখিনি আমি ৰাখিব লাগে। তাৰোপৰি আমাৰ জ্বৰৰ কাৰণে কিছুমান ঔষধ থাকে, মেলনেক্স প্লাছ বা মেলনেক্স জেড প্লাছ, এনেকুৱা ধৰণৰ দৰৱ। সাধাৰণ যিখিনি বেমাৰ নিৰাময় কৰা যিখিনি দৰৱ আছে সেইখিনি আমি ৰাখিব লাগে। মানে এজন পালকৰ ফাৰ্মত এইখিনি থকাটো মানে অত্যন্ত জৰুৰী আৰু তাৰ লগত ভিটামিনবিলাকতো এইটো আৰু দিবই লাগিব, টাইমে টাইমে দিব লাগে। আমাৰ ইয়াতে গোটেইটো ঘাঁহবিলাকত প্ৰায় প্ৰটিনে থাকে। প্ৰটিন থাকিলে বাকী যিবিলাক আছে এইবিলাকতো অভাৱ হৈ যায়। যদি অভাৱ নোহোৱাৰ কাৰণে বাকী কিছুমান আমি দি থাকিব লাগে, আৰু মিনাৰেল মিক্সাৰটো কিন্তু দিবই লাগে। এইটো ডেইলি, সেইটো আপুনি ৰেগুলাৰ দিয়ে? সেইটো আমি ৰেগুলাৰ দিওঁ। আৰু মই যিমান দূৰ জানো, মানে ঠাণ্ডা দিনত বেমাৰ আজাৰ বেছি হয় বুলি মই মানে গম পাইছোঁ। আৰু মানে ছাগলীৰ ঠাণ্ডা দিনত অকণমান বেছিকৈ বেমাৰ আজাৰ হয়, তেনেকুৱা কিবা আছে নেকি? ঠাণ্ডাৰ দিনত এই জ্বৰ চৰ্দিটো হৈ থাকে, জ্বৰ চৰ্দিটো বেছিকৈ হয়। মানে তাৰ কাৰণে আপোনালোকে বেলেগকৈ কিবা ব্যৱস্থা লয় নেকি? মানে ধৰি লওক পৰিৱেশটো কিবা গৰম কৰি ৰাখিব, এনেকুৱা টাইপ কিবা ব্যৱস্থা লয় নেকি? আমি লাইটৰ ব্যৱস্থাও কৰোঁ, আৰু তলত পাৰিলে আমি মানে জুইৰ ব্যৱস্থা অলপ কৰি দিওঁ। আৰু গঁৰালৰ যিটো তল আছে তাতে দিলে অলপমান মানে হিটটো পাই থাকে, আৰু ঠাণ্ডাৰ পৰা ঠাণ্ডাত মানে টেম্পাৰেচাৰটো যিমান পাৰে মিলাব চেষ্টা কৰে। আৰু এনেকুৱা কি বেমাৰ আছে যি বেমাৰত ছাগলীজনীৰ মৃত্যু হোৱাটো প্ৰায় নিশ্চিত বুলি আমি এইটো হ'ল পিপিআৰ বেমাৰটো হ'লে আৰু মানে নাবাচে, গোট পোক হ'লে নাবাচে, এনেকুৱা ধৰণৰ। আমি এইবিলাক গোটেই ভেকচিনেশ্যনখিনি কৰি থৈ দিওঁ। পিপিআৰ হওক, গোট পোক হওক, ইটি হওক, এইখিনি আমি FMDটো কৰা নাই। FMDটো ছাগলীৰ কাৰণে ইমান মানে হেৰি নহয়, আৰু কেতিয়াবা ভাইৰাছটো যেতিয়া আহে তেতিয়া হয়তো লাগিব পাৰে, কিন্তু ইমান ছাগলীৰ ক্ষেত্ৰত নালাগে। গৰুৰ ক্ষেত্ৰত লাগে বেছিকৈ, কিন্তু পিপিআৰ, ইটি বা গোট পোক্স এইখিনিৰ কাৰণে আমি ভেকচিন কৰি থওঁ। বাকী পিপিআৰখিনি 3 বছৰত মাৰিলেও আমি 2 বছৰত মাৰোঁ, বাকীখিনি বছৰে বছৰে মাৰা যায়। আৰু ইটি বেমাৰটো হ'লে প্ৰায় মানে নাবাচে বুলি হয়, এনেকুৱা হৈ যায়। ইটিটো মানে পেট ফুলি চিঞৰি আৰু মৰিয়ে যায়। আৰু আপোনাৰ ফাৰ্মত কেতিয়াৰ পৰা মানে ভেকচিন ষ্টাৰ্ট হয়? মানে ধৰি লওক পোৱালি এটা জন্ম পোৱাৰ পিছত কেতিয়াৰ পৰা ভেকচিনেশ্যন আৰম্ভ কৰিব লাগে? পোৱালিটো 4 মাহৰ পৰা ভেকচিনেশ্যন আৰম্ভ কৰিব পাৰি, তথাপি 3 মাহতো দিব পাৰি। আৰু 3 মাহ ডাক্তৰৰ পৰামৰ্শ মতে আমি সুধিছোঁ, 3 মাহ হ'লেও দিব পাৰি। এনে একজেক্ট বয়সটো হ'ল 4 মাহৰ পৰা। 4 মাহৰ পৰা ভেকচিনেশ্যন কৰি থাকিব লাগে। যদি মানে নিয়মিত আমি ভেকচিন কৰোঁ, বা আপোনাৰ খাদ্যত যদি আমি ধ্যান দিওঁ, বা আপোনাৰ সময়ত যদি আমি মেডিচিন কিছুমান ব্যৱহাৰ কৰি থাকোঁ, নিশ্চয় বেমাৰ আজাৰৰ পৰা আমি মানে বচাই ৰাখিব পাৰিম। আৰু বেমাৰ আজাৰটো তেতিয়া কম হয়, পৰিমাণে হয়। ভেকচিনটো দি থাকিব লাগে স্যাৰ, বেলেগ বেলেগ বেমাৰৰ কাৰণে? বেলেগ বেলেগ বেমাৰৰ কাৰণে সেইটো টাইম থাকে, টাইমে দি থাকে। কিন্তু বেছি ছাগলী থাকিলে এইবিলাক চব লাগে। বেছি থাকিলে মানে অলপমান বেমাৰ চেমাৰ আহি থাকে নহয়। এই ছাগলীবিলাকৰ মানে কি কওঁ, ইটোৰ পৰা সিটোলৈকে যোৱাৰ কাৰণে বেমাৰ থাকে নেকি? বেমাৰ থাকে, খুচুৰা বেমাৰটো থাকে এইবিলাক কিছুমান।
পিপিআৰ গোট পক্স এটাৰ যদি হয় গোটেই হোৱাৰ চান্স থাকে, হৈ যায়। আৰু বেমাৰটো হ'লে সিহঁতক মানে বেলেগকে ছেপাৰেটকে থ'ব লাগে। যিকোনো বেমাৰ হ'লে ছাগলীত জ্বৰ হ'লেও তাক মানে বেলেগকে থৈ দিব লাগে। আৰু মেইন কথা বেমাৰ হ'লে মানে চিনি পাব লাগে লগে লগে। কালি আমাৰ পোৱালি এটা মানে মই ৰাতি ইয়াৰ কাৰণে চাহ আমি বান্ধি থৈ গ'লো, ঠিকেই আছে। এই সেইটো পোৱালি শুই যি আছে, যেতিয়া ৰাতি মই চাহ লৈ আহিলোঁ, সি অলপ বেবাইছে। বেবাৰ লগে লগে মই সোমাই গৈছোঁ, মই বোলো কিবা নিশ্চয় হৈছে। গাটো লাৰি চালোঁ, তাৰ মানে গাটো গৰম আছে। মই ইয়াক আৰু মানে থাৰ্মোমিটাৰটো লৈ আছোঁ। থাৰ্মোমিটাৰ যে লৈ আহোঁ, তাৰ 105 জ্বৰ। নৰ্মেল 102, 101, 2 মানে নৰ্মেলটো 102, 105। তাৰপিছত কিবা টেবলেট মেলনেক্স প্লাছ টেবলেট আছিল, সেইটো খুৱাই দিয়াৰ আধা ঘণ্টামান পিছত আৰু কমি গৈছে। এই বস্তু সাধাৰণখিনি লাগে। আমি ফাৰ্ষ্ট টাইমটো এইখিনি একো নাজানিছিলোঁ, যে চিকিৎসাও আমি জানা নাছিলোঁ। আমাৰ সেইকাৰণে এইবাৰ ছাগলী বহুত মৰিছে।